যিমানে যি হওক যিমানে ঘৰটো বেয়াই হওক লাগে ভঙাই হওক ভালেই হওক নিজৰ ঘৰখন সমান কেতিয়াও হ'ব নোৱাৰে আৰু নিজৰ ঘৰত থকা পৰিৱেশটো কেতিয়াও বেয়া হ'ব নোৱাৰে। মোৰ পিছে বহুত বেছি ভাল লাগে আমাৰ ঘৰৰ পৰিৱেশটো খুব বেছি ভাল লাগে, থাকিও ভাল লাগে। পুখুৰীবোৰ মানে পানী নহয় হ'লেও মানে শুকাই যায় পটককৈ, কিন্তু আমাৰ ৰাস্তাৰ সিপাৰে থকাবোৰ মানে অকণমান বৰষুণ দিলেও পুখুৰীত মানে পানীবোৰ ৰখি যায় আৰু থাকে, কিন্তু আমাৰ এই পাৰলৈ নাথাকে। মানে তাইক বোলে কিবা কিতাপ প্ৰয়োজন হৈছে বুলি কৈছে, মোৰ লগৰ পৰা নিব আহিছে আৰু। হেল্ল' এভৰিৱান, মোৰ চেনেলৰ সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ এতিয়া ঘৰত। মইতো পেহীহঁতৰ ঘৰত আছিলোঁ, আপোনালোককতো কৈছিলোঁ ভিডিঅ'ত, আৰু যোৱাকালি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পেলাই আজি ঘৰতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। পেহীহঁতৰ ঘৰত থাকিলোঁ 4-5 দিনমান, থাকিলেও যদি এটাহে তাত ভিডিঅ' বনালোঁ। আজি আকৌ ঘৰত আহি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজিনো দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বাৰীফালে ওলাই আহিছোঁ আৰু বাৰীখন চাওঁ বুলি আহিছোঁ, আৰু আপোনালোককো দেখুৱাই দিম ধুনীয়াকৈ বাৰীখন। আৰু এদিনটো দেখুৱাইছিলোঁ আপোনালোকৰ তামোল বাৰীখন। আৰু এইটো দেখিছেনে, এইটো আমাৰ ঘৰৰ পুখুৰী হয়, কিন্তু এতিয়া পানী নাই। মানে পানী অকণমানহে আছে, যোৱাকালি বৰষুণ এজাক দিছিলে যে সেইকাৰণে অকণমান হৈ আছে, ইমান বেছি পানী নাই। পানী নোহোৱাও এটা কাৰণ আছে আমাৰ পুখুৰীটোত, মানে ব্ৰহ্মপুত্ৰৰ ওচৰত আছে, মানে আমাৰ নদীৰ কাষত আছে যে এইফালে ছাইডটো আমাৰ ঘৰখিনি যোনফালে আছে আৰু ছাইডটো, তো গতিকেলৈ মানে সেইকাৰণে অকণমান পানীত পুখুৰীবোৰ মানে পানী নহয় হ'লেও মানে শুকাই যায় পটককৈ, কিন্তু আমাৰ ৰাস্তাৰ সিপাৰে থকাবোৰ মানে অকণমান বৰষুণ দিলেও পুখুৰীত মানে পানীবোৰ ৰখি যায় আৰু থাকে, কিন্তু আমাৰ এই পাৰলৈ নাথাকে। তো গতিকেলৈ মানে বৰষুণ দিছে যদিও মানে ইমান বেছিকৈ হোৱা নাই পানী, এয়া অকণমান হৈ আছে। বহুত জোৰকৈ দিব লাগিব আৰু মানে বিহু ছিজনত বহুত বেছি বৰষুণ দিয়ে যে, আগতে মানে হয়, বছৰত হৈছিলে, এবছৰত হোৱা নাই। মানে ইমান দিনে আমিতো মাছ মেলোঁ, এবাৰহে মেলিব পৰা নাই। মানে এইফালে হোৱা নাই যে, ইমান কম পানীটো কেনেকৈ মাছ মেলিম ন, গতিকেলৈ মানে মাছ মেলিব পৰা নাই। এইফালে অকণমান হৈ আছে পানী, সেইকাৰণে মাছ মেলা নাই। আৰু সিটো পাৰে কিন্তু মেলিছে, বৰ্তাহঁতৰ বৌহঁতৰ চবো মেলিলে মাছবোৰ। মানে যিহেতু এতিয়া খেতি ছিজনত লাগিব ন, মানে ঘৰতে এনেকৈ পুখুৰীটো থাকিলে মানে বহুত বেছি সুবিধা হয়, নহয় জানো। আৰু তেনেকৈ পথাৰৰ পৰা আহি পেলাই ঘৰৰ মানুহবোৰ হওক, তেনেকৈ ৰোৱনী দাৱনীবোৰ যায়, তেনেকৈ মানে ঘৰৰ পুখুৰীতে মাছ মাৰি পেলাই খাবৰ কাৰণে সুবিধা হয়, সেইকাৰণে তেনেকৈ মেলা হয় আৰু এইফালে আমাৰ এতিয়ালৈকে মেলিব পৰা নাই, আৰু কেতিয়া হ'ব পানী, যেতিয়া পানী হয় তেতিয়া মেলিম আৰু বাৰীফালে আহিছোঁ যিহেতু, মানে কালি বৰ্তাজনে মানে আমলখি পুলি 6-7টামান দিছিলে, মানে সিহঁতৰ ঘৰতো ৰুইছিলে আমলখি পুলি, ক'ৰ পৰা আনিছিলে গম নাপাওঁ বাৰু ইমান ভালকৈ। বৰ্তাজনে মোক আনি পেলাই দিছিলে আমাৰ ঘৰত, আৰু মই ধুনীয়াকৈ ৰুই থৈছোঁ। মানে 8টামান হ'ব নেকি পুলি, মই ধুনীয়াকৈ তামোল গছৰ মাজে মাজে ৰুই দিছোঁ। আৰু আহিছোঁ যিহেতু চাই গৈছোঁ ধুনীয়াকৈ হৈছে নাই। এইফালে দেখিছেনে এইকেইটা পুলি, ধুনীয়াকৈ কালি বৰষুণ চাক দি দিলে বুলি কৈছিলোঁ যে, ধুনীয়াকৈ পানী পালে যে ধুনীয়াকৈ উঠি লৈছে। আৰু ছাগলী সোমাই যাব ন, আৰু গৰু চৰু আছে আমাৰ ঘৰত যিহেতু, সেইকাৰণে এইকেইটা দি থৈ দিছোঁ। আৰু ইফালে এটা পুলি ইয়াত ধুনীয়াকৈ উঠি আহিছে। গোটেইকেইটাৰ ভিতৰত এটামান পুলি উঠিলে হয়, আৰু এইফালে এটা, আৰু ইফালে এনেকৈ ধুনীয়াকৈ দি থৈছোঁ। এইফালে মাটি কঁঠাল আছে, মাজে এনেকৈ দি দিছোঁ। আৰু এনেকৈ ধুনীয়াকৈ কৰি দিছোঁ। ৰদ ওলালে মানে পানী চানী দিব লাগিব, তেতিয়াহে পুলিটো ধুনীয়াকৈ ডাঙৰ হ'ব। এইফালে ধুনীয়াকৈ দি দিছোঁ, মানে ডাঙৰ হ'লে মানে ইয়াৰ পৰা উঠাই দিম। এতিয়া এনেকৈ ধুনীয়াকৈ দি দিছোঁ। আৰু ইফালে এইকেইটা পৰিয়ে গৈছে। আমলখি খায়ো ভাল লাগে, আমলখি বহুত বেছি ভাল, চি ভিটামিন, নহয় জানো। আপোনালোকেতো সকলোৱে জানেই আমলখিটো কিমান ভাল বস্তু হয়। তো বৰ্তাজনে দিলে যিহেতু, সেইকাৰণে ধুনীয়াকৈ ৰুই দিলোঁ। আৰু 8টামান দিছোঁ যেতিয়া, তাৰ ভিতৰত আৰু গোটেইকেইটা নুঠিলেও হ'ব, নহয় জানো। সেয়া আৰু ধুনীয়াকৈ ৰুই মেলি দিছোঁ। আমাৰ বাৰীখনত মানে কি আছে গোটেইবোৰ দেখুৱাই দিম। ইমান বেছি কিবাকিবি নাই, আৰু যি আছে সকলোবোৰ দেখুৱাই দিম আপোনালোকক আজি। এইফালে আছে চাহপাতৰ গছ কেইজোপামান আছে। আমাৰ ইয়াত চাহপাতৰ খেতি নকৰে, কিন্তু আগতে ককাই থকা দিনতে, মানে ককাইটো আজি ঢুকুৱা 10 বছৰমান হৈ গ'ল, কিন্তু মানে ককাই থকাৰ দিনতে বোলে ৰুইছিলে বোলে ককাই, 5-6 জোপামান আছে। আইতা মানে কি কৰে জানে, এই আগবোৰ দেখিছে নহয়, এই আগবোৰ ছিঙি পেলাই মানে মেচিনত নিদিয়েগৈ, আইতাই নিজে খুন্দে। মানে এনেকৈ খুন্দুনা আছে ন, খুন্দুনাত মানে এনেকৈ আগতে এনেকৈ
এইবোৰ ধুনীয়াকৈ শুকুৱাই লৈ মানে শুকাই যোৱাৰ পিছত পাতখন শুকান হৈ যায় ন, তো মানে এনেকৈ ভাঙি দিয়াৰ লগে লগে ভাঙি যায়। তাৰপিছত এনেকৈ খুন্দি দিয়ে, বহুত বেছি মিহি হয়। আৰু দোকানৰ পৰা অনা চাহপাতৰ লগতে মিক্স কৰি পেলাই থৈ দিয়া হয় বৈয়ামত, খুব বেছি ভাল হয় তেনেকৈ খাবলৈ। আৰু এয়া কেইজোপামান আছে সেয়াই আৰু সেইফালে দেখিছেনে তামোল গছত মানে এনেকৈ পাণ চানো লগাই থৈ দিয়া আছে। আৰু সেইফালে দেখিছেনে এনেকৈ আৰু তামোল গছৰ মাজে মাজে পাণবোৰ আছে আৰু চাহপাত কেইজোপামান আছে আৰু কলগছ তেনেকৈ কপা গছ তেনেকৈ আৰু তামোল গছৰ মাজে মাজে বাৰীখনত কিবা কিবি আছে। আৰু সেইফালে দেখিছে যে তামোল গছবোৰ, তাৰ মাজত মানে আগতে কঁঠাল গছ আছিলে আৰু আম গছ আছিলে, কিন্তু এতিয়া আপোনালোকক দেখুৱাব নোৱাৰিম, এইবোৰ এতিয়া নাই। মানে যোৱা বছৰ দেউতাই কাটি দিলে। মানে কঁঠাল গছ বহুত ডাঙৰ হৈ যায় ন, গতিকেলৈ মানে তামোল গছবোৰ বেয়া কৰিছে বুলি মানে দেউতাই কাটি দিলে আকৌ, মানে কাটিবলৈ মানুহ লগাই দিলে আৰু কঁঠাল গছ কেইজোপা কাটি দিলে মানে। তো এইবাৰ মানে ঘৰৰ কঁঠাল খাই নাপাওঁ আৰু বেলেগৰ পৰা খাব লাগিব। তো সেইফালে গৈ নাথাকোঁ, সেইফালে বৰষুণো দিওঁ কৰিছে আৰু মানে জোক চোক ওলাইছে, জোকৰ কাৰণে খুব বেছি ভয় লাগে। তো সেইকাৰণে সেইফালে অকণমান হাবি হৈ আছে, তো সেইফালে নাযাওঁ। আৰু এইফালে আগফালে বাৰীখন দেখুৱাব আপোনালোকক। আগফালে আহিছোঁ এতিয়া, এইফালে এইটো গাহৰিটো বান্ধি দিয়া আছে। গাহৰি আছিলে 2টা, তো এটা বিক্ৰী কৰা হ'ল আৰু এটা আছে। আৰু এইফালে এইজোপা দেখিছেনে, এইজোপা কুন্দুলি হয়, ঘৰৰ কুন্দুলিয়ে খাওঁ আমি। এনেকৈ আমি বজাৰৰ পৰা আনি নাখাওঁ আৰু ধুনীয়াকৈ লাগি যায়, ঘৰৰ মানুহবোৰ খাব পৰাকৈ। আৰু কেতিয়াবা ওচৰৰ মানুহবোৰ নিবও পাৰে আৰু ধুনীয়াকৈ লাগি যায়। কুন্দুলিটো বহুত বেছি লাগে, মানে আগদিনা ছিঙিলে আকৌ পিছদিনা চালে পায়ে যাওঁ মানে ঘৰৰ মানুহকেইটা খাব মানে ধুনীয়াকৈ বনাই থৈ আছে। এইফালে গোবৰ চোবৰ পেলাই থৈ দি আছে। ইয়াতো আকৌ ভেন্দি দাংবডি কিবা লগাম বুলি কৈছে মা আৰু দেউতাই মিলি পেলাই। তো এইফালে ধুনীয়াকৈ চাফা কৰি পেলাই আকৌ গোবৰ চোবৰ পেলাই থৈ দি আছে। তো বৰষুণ দি আছে যে, বৰষুণ এৰিলে মানে এইবোৰ কৰিব আৰু এইফালে দেখিছেনে গছবোৰ, বেঙেনা আৰু জলকীয়া, খুব বেছি ধুনীয়াকৈ জলকীয়া লাগি আছে। এইফালে দেখিছেনে ধুনীয়াকৈ জলকীয়া লাগি আছে। জলকীয়াটোৰ নাম নাজানো, খালি কলা কলাকৈ লাগে জলকীয়াটো, খুব বেছি জ্বলা হয়, খাবলৈ ভালো লাগে বাৰু, বহুত ধুনীয়া গোন্ধটো। আৰু এনেকৈ আগফালে এইফালে তামোল আছে, মানে গেটৰ সন্মুখত এইফালেও তামোল লগাই থৈ আছে ধুনীয়াকৈ। এইফালে দেউতাই তামোল গছ লগাই থৈছে আৰু তামোল গছৰ তলতে সেইফালে কোমোৰা হয়, কোমোৰা গছ এইফালে ধুনীয়াকৈ ফুলি আছে, কিন্তু লগা নাই, লাগিবগৈ আৰু লাহেকৈ। মানে কলি আছে নেকি সৰু সৰুকৈ, মানে সৰু হৈছেগৈ আৰু ধুনীয়াকৈ তামোল গছৰ তলতে আৰু এইজোপা দেখিছেনে, যথেষ্টখিনি ডাঙৰ হ'ল, কিন্তু লগাহে নাই। মানে যোৱা বছৰ ফুলিলে, কিন্তু মানে গুটি নহ'ল, মানে লেটেকু নহ'ল, নৰখিলে মানে। আৰু এবাৰো ফুলিলে, কিন্তু গুটিহে নধৰিলে, জানো কি হয়, কেলৈ জানো হ'বগৈ নেকি এবাৰ, জানো হয় নহয়, কিন্তু যোৱা বছৰ নহ'ল আৰু এইজোপা যথেষ্টখিনি ডাঙৰ হ'ল, কিন্তু ৰখাহে নাই গুটিটো, কিয় জানো। আৰু এইফালে এটা হেন্দালি দি থৈ দি আছে, এইটো মানে পানীলাও লগাই থৈ দি আছে। আৰু সেইফালে ধুনীয়াকৈ এইফালে দেউতা আৰু মায়ে মিলি পেলাই হেন্দালিটো হেৰি কৰি থৈ দি আছে। আৰু এইফালে মচন্দৰী কিবা কিবি লগাই থৈ দি আছে। আৰু গেটৰ এইফালেখিনি মই দেখুৱালোঁ আপোনালোকক, কুন্দুলি কিবা কিবি লেটেকু গছ আছে বুলি কৈছে যে। আৰু এইফালে আছে, এইফালে এয়া নেমু গছ কিবা কিবি, আৰু এইফালে অমিতা আছে। দেখাইছোৱে যিহেতু সকলোবোৰ দেখুৱাই দিছোঁ, কি কিনো আছে আমাৰ ঘৰত মানে আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইফালে কচু গছ, এইফালেও আছে কচু, তেনেকৈ লগাই থৈছে আইতা আৰু মায়ে মিলি পেলাই লগোৱা। এইফালে আৰু কলগছ চলগছ, তামোল গছৰ মাজে মাজে এইবোৰ আছে। আৰু এইফালে এইখিনি দেখুৱাই দিলোঁ। এইফালে আৰু এইটো পুৰা আইতাই ধুনীয়াকৈ বনাই থৈছে, মানে ইয়াত কিবা কিবি বিভিন্ন ধৰণৰ ইয়াত পাব, মানে আইতাই বহুত কিবা কিবি লগাই থৈ দিছে মানে। তো এইখনো দেখুৱাই দিওঁ বুলি আহিলোঁ, এইখনে লাষ্ট আৰু মানে চাৰিওফালৰ বাৰীখন দেখুৱাই দিছোঁ আৰু আপোনালোকক ধুনীয়াকৈ। এইবোৰ দেখিছেনে, সেউজীয়াকৈ দেখিছে, এইবোৰ চব লাই শাক, মানে লাই শাক ধুনীয়াকৈ লগাই থৈছে। আৰু এতিয়া ধুনীয়াকৈ খাই আছোঁ, আইতাই লগাই থৈছে। আৰু মাজে মাজে এই এনেকৈ পুলি থৈ দিয়া দেখিছে যে, এইবোৰ কিবা কিবি পুলি লগাই থৈছে, তিয়ঁহ পুলি আৰু জলকীয়া পুলি, বিভিন্ন ধৰণৰ এনেকৈ কচু চচু এইফালে দেখিছেনে ধুনীয়াকৈ এইবোৰ লগাই থৈ দিয়া আছে। আৰু বেঙেনা পুলি ধুনীয়াকৈ আৰু এইফালে এইটো দেখিছেনে, এইটো হৈছে মান ধনিয়া। আপোনালোকে কিছুমানে মান ধনিয়া কয়, কিছুমানে বন মছলা কয়, আমি পিছে বন মছলা বুলিয়ে কওঁ। আৰু এইটো এয়া চাটনি তাটনি বনাই খাবলৈ খুব বেছি ভাল, আৰু মাংস চাংস বনালে লাষ্টত দি খাবলৈ খুব বেছি ভাল পায়। আৰু সেইফালে দেখিছে এইবোৰ নেমু চেমু গছ আছে। আৰু এইজোপা দেখিছেনে, এইজোপা লিচু, কিন্তু
লগা নাই এজোপাও আপোনালোকক একো লগা বস্তু দেখাব পৰা নাই মানে এইজোপা পিছে লাগে এইজোপা মধুৰিআম দেখিছেনে ডাঙৰকৈ এইজোপাৰ লগত আমি এজোপা খাই থাকোঁ মানে এইটো 12 মাহে লাগি থাকে আৰু এই মধুৰিআমজোপা এইজোপা দেখিছেনে এইজোপা হৈছে নৰা বগৰী কিবা বেলেগ নাম আছে যদি নাজানো কিন্তু আমি নৰা বগৰী বুলিয়ে কওঁ খাবলৈ খুব টেষ্টি সৰু সৰু ৰঙা ৰঙা পকিলে ৰঙা মানে নৌপক সৰু সৰু হয় বগৰীটো খাবলৈ খুব বেছি ভাল মানে এনেকুৱা বিহু বতৰতে লাগে এইজোপা আৰু খাবলৈ খুব বেছি ভাল লাগে সেইজোপা দেখুৱাই দিলোঁ আপোনালোকক কি গছ আছে সকলোবোৰ দেখুৱাই দিছোঁ আৰু আপোনালোকক আমোলৰ মাজে মাজে এইবোৰ সকলোবোৰ কৰি থৈ আছে আৰু গোটেইবোৰ দেখুৱাই দিছোঁ বুজি পাৰিছোঁ এইফালে ভেকুৰী গছ ধুনীয়াকৈ ভেকুৰীবোৰ লাগি আছে আৰু এনেকৈ সেইখন বাৰীৰ আইতাই মানে সোমাই থাকে আৰু সোমাই পেলাই কিবা কিবি পুলি চুলি ৰুই থাকে চাফা কৰি থাকে অকল মানে পুলিবোৰ ৰুলেও নহ'ব ন তাৰ মানে হেৰি কৰিব লাগিব চাফা তাফা কৰিব লাগিব তাৰ যত্নও ল'ব লাগিব তেতিয়াহে বস্তুটো মানে ডাঙৰ হ'বলৈ সুবিধা হ'ব বা মানে পুলিটো লহপহকৈ বাঢ়ি আহিব ন আৰু খাবলৈ পাম যদি অকল ৰুই পেলাই থৈ দিলেওতো নহ'ব ন ধুনীয়াকৈ এফালে পুলি কিবা কিবিবোৰ লাও পুলি আছে যে সেইকাৰণে ধুনীয়াকৈ আগতীয়াকৈ হেন্দালিবোৰ ৰেডি কৰি দিছে বাছা দি পেলাই তেতিয়াহে সুবিধা হ'ব সিহঁতে বগাবৰ কাৰণে আৰু এইফালে তলত কিবা কিবি পুলি চুলি দি আছে হালধি লগোৱা আছিলে কিন্তু হালধিবোৰ খান্দিলে আপোনালোকতো মই ভিডিঅ'ত দেখুৱাইছোঁ হালধি হেৰি কৰাটো তো সেয়াই আৰু গোটেই বাৰীখন দেখুৱাই দিলোঁ কি কি আছে কি কি নাই সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰোঁ আপোনালোকে বাৰীখন চাই ভাল পাব বুলি ভাবিছোঁ মানে যিমানে যি হওক যিমানে ঘৰটো বেয়াই হওক লাগে ভঙাই হওক ভালেই হওক নিজৰ ঘৰখন সমান কেতিয়াও হ'ব নোৱাৰে আৰু নিজৰ ঘৰ থকা পৰিৱেশটো কেতিয়াও বেয়া হ'ব নোৱাৰে মোৰ পিছে বহুত বেছি ভাল লাগে আমাৰ ঘৰৰ পৰিৱেশটো খুব বেছি ভাল লাগে থাকিও ভাল লাগে আৰু বাৰীখনে যি কি নাথাকক যি আছে যি নাই সকলোবোৰ দেখুৱাই দিছোঁ আৰু মোৰ বহুত বেছি ভাল লাগে আৰু চবৰে তেনেকুৱাই চাগে নিজৰ ঘৰখনতো কেতিয়াও বেয়া হ'ব নোৱাৰে নিজৰ কাৰণে তো সেয়া আৰু দেখুৱাই দিছোঁ আপোনালোকে ভাল পাব বুলি ভাবিছোঁ গধূলি সময়ত ওলাই আহিছোঁ ভণ্টি আছেহি মাহী ভাগৰ ছোৱালীজনী আছেহি তাই আজি আমাৰ স্কুলৰ বাহিৰে বাহিৰে আহিলে তাইক বোলে কিবা কিতাপ প্ৰয়োজন হৈছে বুলি কৈছে মোৰ লগৰ পৰা মানে মোৰ পৰা নিব আহিছে আৰু অহাবোৰ দেখুৱাব নোৱাৰিলোঁ আপোনালোকক মানে ঘৰত আলহী থকাৰ কাৰণে অকণমান দিগদাৰ হ'ল আৰু এতিয়া গধূলি সময়ত ওলাই আহিছোঁ ওলাই আহেনো কি মানে আৰু হেৰি ঝাল চনা খাওঁগৈ বুলি আহিছোঁ তাই দুইজনীয়ে মই আছোঁ যে তাইও খাই খুব বেছি ভাল পায় ময়ো ভাল পাওঁ আৰু বৌ ক'লে খাওঁ বুলি সেইকাৰণে গতিকেলৈ মানে ঝাল চনা নিওঁ বুলি আহিছোঁ আৰু দোকানৰ পৰা চাইকেলত আহিছোঁ তাইৰ ভাগৰ চাইকেলখনত বহুত দিনৰ মূৰত এনেকৈ চাইকেলত আহিছোঁ আৰু ময়ো এপাক চলাম বুলি ভাবিছোঁ আৰু সেয়া আৰু ধুনীয়াকৈ গৈ আছোঁ ৰাস্তা ভিতৰত তো গাইছ এইফালে চাইকেল চলাই চলাই গৈ আছোঁ আৰু বহুত বেছি ভাল লাগিছে ইমান দিনৰ মূৰত আগতে মানে স্কুল পঢ়া দিনতে এনেকৈ চাইকেলত গৈছিলোঁ এতিয়া মানে আজি এনেকৈ আহিছোঁ আৰু দোকান ফালে ওলাই আহিছোঁ ভণ্টি আৰু মই এইফালে ভণ্টি মুখখন দেখুৱাই নাই কথা তাইকতো দেখিছে এটা ভিডিঅ'ত মই কৈছিলোঁ মাহী ভাগৰ ছোৱালী বুলি তো এয়া ধুনীয়াকৈ এতিয়া গৈ আছোঁ আৰু চাইকেলত গাইজ দোকানত আহি পালোঁ এইফালে বৌৱে ধুনীয়াকৈ ঝাল চনা বনাই আছে আৰু ইয়াতে ধুনীয়াকৈ খাই যাম বুলি ভাবিছোঁ আৰু বৌ খাম কৈছে যেতিয়া ঘৰলৈ লৈ যাব লাগিব তো সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম বাৰু এইফালে লৈ লৈছোঁ খাবলৈ ধুনীয়াকৈ খাই আছোঁ আৰু বহুত বেছি জ্বলা ঝাল চনা যাক কৈছে তো জ্বলাই ভাল লাগে খাই পেলাই মানে খাই আছোঁ আৰু এয়া খাই মেলি আহিলোঁ ঘৰলৈ বুলি গৈ আছোঁ এতিয়া ইমান বেছি জ্বলা মানে কি ক'ম খাই টেষ্টি লাগিলে বাৰু খাই পেলাই বহুত বেছি পুৰিলে মানে এইফালে গালচি ৰঙা হৈ গ'ল তাই এফালে কান্দো কান্দো হৈ গ'ল মানে ইমান বেছি জ্বলা তথাপিও খাবলৈ এৰা নাই হ'লেও মানে চানাবোৰ এৰি থৈ অহা নাই চব খাই মেলি থৈ আহিছোঁ আৰু এইফালে লৈ লৈছোঁ এইফালে এগালমান লৈ লৈছোঁ বৌৰ কাৰণে বৌ খাওঁ খাওঁ কৈ আছিলে আৰু ঘৰত যাম যিহেতু আৰু কোনোবা থাকে ঘৰত তো সেইকাৰণে অকণমান বেছিকৈ লৈ লৈছোঁ বৌৰ লগত আৰু কোনোবা থাকিলে খাবও লাগিব ন তো সেইকাৰণে লৈ লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ ঘৰলৈ বুলি আৰু দুইজনী এনেকৈ বহুত দিনৰ পৰা লগ পায় আৰু এনেকৈ চাইকেলত যোৱা মজাই বেলেগ মানে একদম স্কুল যোৱা মন দিনত মানে স্কুল যোৱা দিনলৈ মনত পৰি গৈছে আৰু আগতে এনেকৈ যাওঁ ন মোৰ চাইকেলখন বেয়া হৈ যায় লগৰজনীৰ লগত এনেকৈ উঠি যাওঁ দুইজনীয়ে আৰু এনেকৈ লগৰখিনি গোটেই সোপা একেলগতে যাওঁ খুব বেছি ভাল লাগে মানে দূৰ হ'লেও দূৰ নিচিনা নালাগে আৰু যেনেকৈ মানে বহুত বেছি কথা পাতি যাওঁ ন ইটো সিটো কৰ কথা ক'ত কি কওঁ আৰু তেনেকৈ গৈ স্কুলত সোনকালে পাওঁগৈ মানে কেতিয়াবালৈকে গমেই নাপাওঁ আৰু তেনেকৈ ঘূৰিও আহোঁ এনেকৈ খুব বেছি ভাল লাগে ক্লাছ 9-10টো চাইকেলতে গ'লোঁ আৰু বাকী এম ই স্কুলটো খোজকাঢ়িয়ে গৈছিলোঁ আৰু মেট্ৰিক পাছ কৰাৰ পাছত এনেকৈ টাউনত থাকি লৈছোঁ আৰু তেনেকৈ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে সামৰি দিওঁ
যদি সেই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব আৰু পেজত ফ'ল' কৰি দিব আৰু নেক্সট এটা ভিডিঅ' যোগেৰে আৰু আপোনালোকক লগ পোৱা আশাৰে আজি ভিডিঅ'টো ইমানতে বিদায় লৈছোঁ বাই 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 ক'ব বেয়া হৈছে দেই এইটো লৈ আছোঁ যে মুখেদি কৈছোঁ বাই বাই